এতিয়া সকলোৱে পিন্ধিব লাগিব দুটাকৈ হেলমেট আৰু দেখিছে আপোনালোকে এনে ধৰণে যিসকলে হেলমেট এটা পিন্ধি আহিছে তেওঁলোকক ইয়াতে ৰখোৱা হৈছে আৰু ৰখাই মিলি তেওঁলোকক দুটা হেলমেট পিন্ধিব লাগিব বুলি কৈছে হয় মই দুটা হেলমেট পিন্ধিছো হে গাইস পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিও লৈ তো আজি আমি কথা পাতিম এখন অসমীয়া ছুটি ছবিৰ ওপৰত যিখন ছুটি ছবিৰ হিৰো হৈছে এইজন আৰু ভিলেন হৈছে এইজন জানো হিৰো আৰু ভিলেনক দেখা পাই কথাবোৰ হজম হোৱা নাই কিন্তু হাজমুলাৰ পেকেট এটা খাই হলেও কথাবোৰ হজম কৰি ইহঁতৰ ছুটি ছবিখন এবাৰ চাবৰ কাৰণে বলক ভিডিওটো আৰম্ভ কৰো সকলোকে চাচিলো সালাম আৰু প্ৰণাম কৰি আছো হিপ হপ বৰপেটাৰ সুনাম সবে আমি ভাই ভাই নহয় কাৰো গোলাম ইতিহাসৰ পাতত আছে ভিডিওটোৰ আৰম্ভণিতে হিৰোজনক বন্দী কৰি আনিছে দুজন মুলুৱা বান্দৰে কিন্তু কিয় হোৱাই না এইটো গৰু হয় না ছাগলী তথাপি ই ক'ব আহিছে আৰে বে এজনে ক'ব অসমীয়া এজনে ক'ব হিন্দী কি মানে নেক্সট লেভেল নেকি এইখিনিত এনেকুৱাহে হ'ব লাগিছিল দাদা আমি হাগি আহিলো আপুনিও হাগি আহক চাল্লা এইজনী যদি সঁচাই কেটৰিনা হয় এইজনী কি দীপক কালাল নেকি এনেকুৱা কোনে কৰে বে যেতিয়া গাৰ্লফ্ৰেণ্ডৰ লগত অকলে বহি ৰোমান্টিক কথা পাতি থাকে তেতিয়া হঠাৎ এটা পাত আহাৰ ফলত এই পাতটো ৰখাবৰ কাৰণে ঠিক এনেকুৱাই অৱস্থা হয় পিংকি শুনাচোন তোমাক মই আজি সপোনত দেখিছিলো জানানে কি সঁচা সঁচাটো মিছা কিয় কম কি দেখিছিলা কোৱাচোন কি দেখিছিলা তুমি মাজনিশা সপোনত আহিছিলা আৰু তাৰ পিছত ৰবা কৈ আছো ৰবা ওহো প্লিজ সৰি দে সৰি কি সৰি হা কি সৰি আজি পৰা বেকা আমাৰ নিকাল এইজনী হৈছে এই ছবিখনৰ হিৰোইন নুনু থকা হিৰোইন এতিয়া এইজন ভিলেইনে এইজনী নুনু থকা হিৰোইনৰ লগত কি কৰিব তুমি সা থাকিলে দেহামুৰ বৰহি যায় একেলৈ আছা চাই কেটৰিনা আহাৰ কথা নাছিল তুমি সা থাকিলে দেহামুৰ বৰহি যায় মোহনৰে বেহেজাৰত সৰু মাই লাখু দি তুলিলো সৰু মাই মোহনৰে বেহেজাৰত তো বাস ভিডিওটো ইমানে আছিল যদি ভিডিওটো চাই অলপমান হলেও ভাল পালে লাইক কৰিব কমেন্ট কৰিব আৰু তোমাৰ বন্ধু বান্ধৱীৰ মাজত অলপমান ভিডিওটো শেয়াৰ কৰি দিব আৰু যদি আমাৰ এই চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি কাষৰে থকা বেল আইকনটো প্ৰেছ কৰি অলপ সেভ কৰি যাবলৈ একেবাৰে নাপাহৰিব তেতিয়াহে আমাৰ আহিবলগীয়া নতুন ভিডিওবোৰৰ নটিফিকেশনবোৰ পাই থাকিব তো বাস অন্য এটা ভিডিওত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এৰিলো বাই Anamika, you live in America.